Hi guys, good morning, welcome in my YouTube channel. সকলোলৈ স্বাগতম জনাইছো। তো আজি মই কথা পাতিব যাম ইনষ্টাগ্ৰাম ৰিলৰ বিষয়ে। তো বলা ভিডিওটো আৰম্ভ কৰো। বন্টি ডান্স কৰিছা কৰা কিন্তু এই তলত জাঙিয়া এটা ডান্স আৰু বডি সেটা এই দুটা তলত পিন্ধি লোৱা যাতে কোনোৱে দেখা না পায় বন্ধুসকল চোৱা বাইদেউ কি ধুনীয়া ডান্স কৰি আছে আমাৰ দৰে ডেকা ল'ৰা চালে ন বাথৰুমত যাবই লাগিব নহলে কথাটো বেয়া হৈ যাব আৰু দুখৰ কথা এটা যে বাইদেউ এযোৰ কাপোৰ নাই ডান্স কৰিবলৈ কি কৰিব সেইকাৰণে এইবিলাক জাঙিয়া পিন্ধি ডান্স মাৰি দিলে চশমাযোৰ পিন্ধি ভালদৰে চাই লোৱা ইজনী কোন মানে এতিয়া আৰু মোক ভয় থবৰ কাৰণে তাৰ মানে মই ধুনীয়া মাল ন নিজকে নিজে মাল বুলি ক'লে ভাল আৰু আমাৰ ল'ৰাবোৰে মাল বুলি ক'লে চপ্পলে দি মুখত মাৰ তাইৰ দৰে ছোৱালীক গুড়া নতুবা হাতীৰেই দৰকাৰ খুৰা আপুনি বুঢ়া আপোনাৰ ৰিল চাই এনে লাগে কচু গছত ফাঁচি লাগি মৰি যামে কেলা বন্ধুসকল যদি ভিডিওটো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু